নমস্কাৰ, মই এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ অৰুণাচল লিকাবালিৰ আকাশী গংগালৈ। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। লিকাবালিৰ পৰা অলপ সোমাই আপোনালোকে ইয়াত দেখিবলৈ পাব এটা পাছ বনোৱা অফিচ আছে। আপোনালোকে যদি কেতিয়াবা লিকাবালি ফালে আহে, ইয়াতে পাছটো বনাই পিনে অৰুণাচলৰ ভিতৰত প্ৰৱেশ কৰে। এয়াই অৰুণাচলৰ সৌন্দৰ্য। এয়া আমি লিকাবালি আকাশী গংগালৈ আহি আছোঁ, চিৰি বগাই বগাই। এইবাৰ প্ৰথম আহিছোঁ, আগত অহা নাই। কি হয় নাজানো, এজনক সুধিলোঁ, যথেষ্ট দূৰ খোজকাঢ়িব লাগিব বুলি কৈছে। কি হয় দেখা যাওক। অলপ এটা শিৱ মন্দিৰ আছে বুলি শুনিবলৈ পাইছোঁ। যিহেতু আকাশী গংগাৰ শিৱ মন্দিৰটো পাহাৰৰ বহুত তলত আছে, গতিকেলৈ আপোনালোকে আহিলে লগত পানী বটল লৈ আনিব, নহ'লে যথেষ্ট অসুবিধা হয়। আমি যিহেতু পানী বটল লৈ অহা নাছিলোঁ, বহুত পানী পিয়া লাগে, বহুত কষ্ট লাগে। এয়া আমি বহুতো পাহাৰৰ ৰাস্তা খোজকাঢ়ি খোজকাঢ়ি আহি শিৱ মন্দিৰত পাইছোঁহি। শিৱ মন্দিৰত এতিয়া সেৱা কৰি লওঁ। আপোনালোকে যদি কেতিয়াবা আকাশী গংগা চাবলৈ আহে, এই যিটো মন্দিৰ পালোঁ, মন্দিৰটোৰ পৰা ঘূৰি নাযাব। তাৰ তললৈ যিটো ৰাস্তা আছে, তলৰ ৰাস্তাটোৱে দি আহিব। এতিয়া ইয়াত দেখিছে কি সুন্দৰভাৱে ইয়াত দেখিবলৈ পাইছোঁ আমি। ইমান ধুনীয়া এটা পৰিৱেশ দেখিছে। সুন্দৰ পৰিৱেশটো আপোনালোকে তেতিয়াহে পাব।
যিমানবিলাক মানুহ আহিছে আচলতে তেওঁলোকে মন্দিৰৰ পৰাই ঘূৰি গুচি গৈছে, কিন্তু মন্দিৰৰ পৰা অলপ তললৈ নামি আহিব, তেতিয়া এই দৃশ্য আপোনালোকে দেখিবলৈ চব কি মজা। কয়লা খালি নাবাচা, কয়লা নাবাচা হয় নাই কোৱা? কয়লা যাবাগৈ। এইটো শিলটো মানে পানীয়ে ভৰ্তি হৈ আছিলে হয় নাই কোৱা? ধুই থাকে মানে। হ্যাঁ একো নহয়। ইয়াত পইচা আমি একেলগতে আচলতে 4জন গৈছিলোঁ, কিন্তু এজনে খোজকাঢ়িব নোৱাৰাৰ বাবে তললৈকে নাহিল। বহুত সময় অপেক্ষা কৰাৰ পিছত এজন ওলাইছেহি। কমলে মই খুব সোনকালে ওপৰলৈ উঠি আহিব পাৰিলোঁ, এজনৰ কিন্তু যথেষ্ট সময় লাগিলে। আপোনাৰ এনে অনুভৱ কেনেকুৱা আকাশী গংগা ঘূৰি? ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ। নিজে ঘূৰি ফুৰা স্মৃতিবোৰ আৰু ৰাইজক যাতে কিছু ইনফৰ্ম দিব পাৰোঁ, তাৰ বাবে আচলতে ভিডিঅ'বিলাক ইউটিউবত দি যাওঁ। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।